মাৰ সপোন পূৰা কৰিবৰ কাৰণে আহিছা ন? ধুনীয়াকৈ পঢ়িবা দেই। বন্ধু বান্ধৱীসকল, ৰঞ্জু ব্লগ চলে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আৰু মই এতিয়া যাবলৈ ওলাইছোঁ, ওলাই মেলি ৰেডি। ক'লৈ যাওঁ, কি কাৰণত যাওঁ আপোনালোকক গৈ পাইহে দেখাম। আৰু ব'লকচোন। এয়া আমি এতিয়া গৈ আছোঁ আৰু ভণ্টি পাৰ্লাৰৰ ওচৰত অকণমান ৰখিম। তাই মানে আহোঁতে টিফিন লৈ নাহিলে, এনেই লৈ আহে, আজি লৈ নাহিলে তাই, সেইকাৰণে তাইলৈ লৈ আহিছোঁ আৰু তাইকে দি দিছোঁ। আৰু এতিয়া আমি যাম আৰু কোন ঠাইলৈ যাওঁ আপোনালোককো দেখাই আছোঁ, ব'লক। এয়া এতিয়া আমি খাই আছোঁ গাড়ীৰ ভিতৰত স্প্ৰাইট। প্ৰিয়ংকাই মানে বজাৰ কৰোঁতে স্প্ৰাইট এটাও লৈ আহিলে আৰু আমি একেলগে গোটেইকেইজনীয়ে খাই আছোঁ। এয়া এতিয়া পাইছোঁহি বৰঘাটৰ বাইপাছ পাইছোঁহি আৰু এয়া আমি আহি পাইছোঁহি নগাঁও ৰাঙলু। আৰু এখন হৈছে প্লেন কাৰ্বি মিছন ইংলিছ স্কুল। আৰু এনেকৈ ভিতৰলৈ অলপ সোমাই যাব লাগে। আমি থ'বলৈ আহিছোঁ যিচু, প্ৰিয়ংকা ল'ৰাটোক। কাৰণে আহিম বুলি যে কৈছিলোঁ, আপোনালোকক ক'লৈ যাম, কি কাৰণত গৈ আছোঁ আপোনালোকক দেখাম বুলি কৈছিলোঁ ন। এই যিচু, তাকে আমি হোষ্টেলত থ'বলৈ আহিছোঁ। প্ৰিয়ংকা মানে অকলশৰীয়া যে, ক'লে বা ব'লকচোন থৈ আহোঁ। এতিয়া যিচু ৰুমলৈ গৈ আছোঁ থ'বৰ কাৰণে। বৰ বেয়া লাগিছিল মাটোলৈ। দুখ নকৰিবা দে হা, আহিব নহয় মা। আমাৰ যিচুক থ'বলৈ আহিছিলোঁ দেই, আপোনালোকক কোৱা নাছিলোঁ ক'লৈ যাম, কি কাৰণত যাম। এয়া আমাৰ যিচুক হোষ্টেলত থ'বৰ কাৰণে আহিছোঁ। যিচু, তোমাৰ স্কুলখনৰ নামটো কি কোৱাচোন? প্লেন কাৰ্বি মিছন ইংলিছ স্কুল। ভালকৈ কৈ পিনে চাই কোৱা। প্লেন কাৰ্বি মিছন ইংলিছ স্কুল। প্লেন কাৰ্বি মিছন ইংলিছ স্কুল ন, ৰাঙলুত আছে এইখন। অলপ সোমাব লাগে ভিতৰলৈ। আৰু সেয়া তাৰ অকণমান মনটো বেয়া, সেইকাৰণে এনেকৈ কৈ আছে ভালকৈ পঢ়িবা, ভাল মানুহ হ'ব লাগিব ন। মায়ে ইমান কষ্ট কৰি পঢ়াইছে তোমাক, হয়নে নহয়? আমি আহি থাকিম ন তোমাক চাবৰ কাৰণে। যিচুৰ কাৰণে টাইম এটাও দিছে, মানে খোৱা এমাহ হৈ গৈছে ন তাক। নেক্সট মাহত থৈছিলে, এতিয়া বিহু ছুটি পাই পেলাই লৈ গৈছা। চবতে মাৰে, এই জোতাযোৰ তলত মাৰে। এয়া মানে বস্তুত মাৰ্কাৰ মাৰি দিছে। এয়া বিচনা পাৰি দিছে আৰু মাকে মই গাৰু আৰটো লগাই দিছোঁ। আৰু আজিৰ পৰা যিচু আৰু ধুনীয়াকৈ পঢ়া শুনা কৰিব থাকিব আৰু ন যিচু, হয় নাই? থাকি কেনেকুৱা লাগে? ভাল লাগে। আজিৰ পৰাতো তুমি ইয়াতে পঢ়িব লাগিব, থাকিব লাগিব। মায়েতো তোমাক ইমান ধুনীয়াকৈ পঢ়িবৰ কাৰণে থৈছে ন। কি কাৰণে পঢ়িছা আহি পেলাই কোৱাচোন? মাৰ সপোন পূৰা কৰিবৰ কাৰণে আহিছা ন। ধুনীয়াকৈ পঢ়িবা দেই। ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ থাকি কিন্তু বহুত ভাল লাগে চাগে ন। যিচু, তোমালোকে মানে খাবলৈ সময়ত ইয়াত আহা ন? ইয়ালৈ আহে খাবৰ সময়ত, ইয়াত বনাই থাকে আৰু। এইটো হৈছে গীৰ্জাঘৰ। ইয়াতে গড প্ৰে কৰে আৰু মানে গোটেই কেম্পাছৰ ভিতৰতে আছে, যিহেতু স্কুলখন খ্ৰীষ্টানৰ হয়। এয়া হোষ্টেলখনৰ ভিতৰত অকণমান ঘূৰিছোঁ, চাইছোঁ আৰু ক'ত কি আছে। ভাল লাগিছে ঘূৰি পেলাই, একদম মানে বহুত ডাঙৰ এৰিয়া। গাৰ্লছ হোষ্টেল, মানে গাৰ্লছৰ কাৰণেও বেলেগ হোষ্টেল আৰু বয়জৰ কাৰণেও বেলেগ। আৰু ইয়াত মানে চব ফল ফলহা গছেই দেখিছোঁ, মানে আমৰ গছ, লেচু গছ, আৰু ইয়া আছে এজোপা লৈ টেঙা। ইয়াৰ লেচু কি ধুনীয়াকৈ লাগিলেই, মানে একে ডাঙৰ ডাঙৰ হৈছে আৰু মানে ষ্টুডেণ্টবোৰে যেন খাব পাৰে, সেইকাৰণে মানে ৰুইছে চাগে সম্ভৱ। চব মানে ইয়াৰ লৈ টেঙা গছ এজোপা দেখি ৰ'বই নোৱাৰিলোঁ, মানে জিভা পানী পৰি গৈছে। খাই এনেও ভালেই পাওঁ লৈ টেঙা, আৰু একদম পৰি আছিলে বুটলি ল'লোঁ, লৈ একদম খাই খাই মানে পূৰা আহি আছোঁ আৰু একদম পূৰা টেঙা বুটলি আনিছোঁ। ইমান এয়া হোষ্টেলৰ গোটেই ফিল্ডখন, মানে ইয়াতে ষ্টুডেণ্টবিলাকে খেলে আৰু টিচাৰো খেলে। ইমান ধুনীয়াকৈ ফুটবল খেলি আছে আৰু দেখিয়ে মানে ইমান ভাল লাগিছে। যিচুও ইয়াতে খেলি থাকিব পাৰি। আৰু এতিয়া আমি, নাম হৈছে প্লেন কাৰ্বি মিছন ইংলিছ স্কুল। স্কুলো আছে, হোষ্টেলো আছে ভিতৰত। বহুত ডাঙৰ বাউণ্ডেৰী একদম।
আহিলে এতিয়া বিহু গৈছেহে দুৰ্গা পূজাত বন্ধ থাকিব আৰু এনেকৈ অকেশ্যন কিবা আৰু শনিবাৰে দেওবাৰে তুমি আহিব পাৰিবা ফেষ্টিভেলত বন্ধ থাকিব ঘৰত বন্ধ হ'লে যাব পাৰিবা তুমি আৰু মই চাবলৈ আহিম তোমাক ফাৰ্ষ্ট ছেকেণ্ড ছেটাৰডে ফ'ৰ্থ ছেটাৰডে ফোন কৰিব পাৰিম ফাৰ্ষ্ট ছেটাৰডে থাৰ্ড ছেটাৰডে মই ফোন কৰিব পাৰিম আৰু তুমি ফোন কৰিবা টিউজডে এণ্ড ফ্ৰাইডে তুমি ফোন কৰিব পাৰিবা এতিয়া টেনশ্যন ল'ব নালাগে এইকণহে আমি আহিয়ে পাম ন নহয় বিহু নিচিনা আৰু মানে আৰু নাই নহয় এতিয়া বিহু হৈ ফেষ্টিভেল যায় কিবা থাকিলে বন্ধ দিবই ন কিবা ফেষ্টিভেল থাকিলে বন্ধ পাবাই তুমি যি আহে তাতে তুমি গম পাই যাবা ন আমাক ফোন কৰিয়ে দিব লৈ যাওক বুলি অঁ এতিয়া অলপ বাই 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 যোৱা দেই বাই বাই যোৱা একদম নাকান্দিবা আৰু ওলাই নাযাবা কিন্তু দেই মোৰ সপোন পূৰা কৰিব লাগিব যাবলৈ ওলালোঁ আৰু তাত থৈ আহিলোঁ আৰু বেয়াও লাগিছে তাৰ ওচৰতো দেখাব নাকান্দিবা কিন্তু সেইফালৰ পৰা চুকৰ পৰা চাই আছে চোৱাচোন নাকান্দিবা শুন কান্দিলে মই যোৱা অলপ খেলা আছে আৰু লগত খেলা ওলাই নাহিবা দেই এয়া যিচুক আমি হোষ্টেলত থৈ কৰি আৰু ঘৰলৈ আমি আহি আছোঁ আৰু ঘৰ আহি পাই গ'লোহি আৰু যদি আজি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব ধুনীয়া ধুনীয়াকৈ আৰু আজিলৈ বাই